নমস্কাৰ বন্ধুসকল, মই আজি এটা নতুন কবিতা আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আগৰ কবিতাকেইটাৰ দৰে এই কবিতাটো আপোনালোকে ভাল পাব আৰু আঁকোৱালি ল'ব। আজি কবিতাৰ নামটো হ'ল ভিক্ষাৰী। এতিয়া মই কবিতাটো পাঠ কৰিবলৈ ওলাইছোঁ। ভিক্ষাৰী। ভিক্ষাৰী দেখিছানে? কেতিয়াবা ফুটপাথত, কেতিয়াবা ষ্টেচনত, ৰাস্তাৰ কাষত বা কোনোবা চাৰিআলিত বহু ভিৰৰ মাজত নীৰৱে হাতখন আগবঢ়াই দিয়া সেই ভিক্ষাৰী, যাৰ সুতুৰা সুতুৰ চেহেৰা, মলিন আৱৰণ, ফটা কাপোৰেৰে দেহ ঢকাৰ অসফল প্ৰয়াস, সেই ভিক্ষাৰী। এটকা দুটকাৰ বাবে সম্ভ্ৰান্তৰ দুৱাৰে দুৱাৰে, ৰ'দ বৰষুণৰ বাধা নেওচি পেটৰ তাৰণাৰ বাবে দুৱাৰ টুকুৰাই থকা সেই ভিক্ষাৰী। এখোজ দুখোজ কৰি গোটেই চহৰ ঘূৰি বহুজনৰ কৰ্কশ মাতত লেই লেই চেই চেই কৰা অনিমন্ত্ৰিত অতিথি, সেই ভিক্ষাৰী। হয়তো তেওঁৰো আছে চাৰিকুৰি গৰকা বেমাৰী মা, হাস্পাতাল লৈ যাব নোৱাৰা শয্যাগত পত্নী, অথবা চৰকাৰী সহায় নাপায় প্ৰাণ যোৱা দুৰ্ভগীয়া সন্তান। তথাপিতো এই প্ৰতিবাদী পৃথিৱীত নাই কোনো প্ৰতিবাদ, দিয়াজনকো প্ৰণাম, নিদিয়াজনকো সন্মান, ভাগ্যৰ কাৰদণ্ডত দণ্ডিত সেই ভিক্ষাৰী। আশা কৰোঁ বন্ধুসকল আপোনালোকে আজিৰ এই কবিতাটো শুনি ভাল পাইছে। নিশ্চয় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। আগন্তুক দিনবোৰত আকৌ নতুন কবিতা আপোনালোকৰ আগত পাঠ কৰি যাম। তাৰে কামনাৰে ধন্যবাদ।